গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আহকচোন আমাৰ বাইদেৱেনো কি কৰি আছে চাওঁগৈ। ক'ত বা আছে? চব্জি বাচি আছে আমাৰ বাইদেৱে। চাওকচোন কি বা চব্জি বাচিছে। বাইদেউ কি চব্জি বাচিছে? এইটো হয় ভেকুৰী গুটি আৰু তাৰ লগত আছে আলু আৰু তাৰ লগত আছে কাঠলাফু। কাঠলাফু মানে এইটো অসমীয়াৰে সি নাজানে, কাঠফুলা বুলি কয়। আৰু কি আছে আজি ইমানেই। আৰু এইটো শুকান ফ্ৰাই হ'ব। কি কয় এইটো অসমীয়াৰে? অসমীয়াসকলে খাই পাইছে নে নাই নাজানো। আমাৰ কিছুমানে জংঘলী তিতা বস্তু হয়, তিতা কেৰেলা নিচিনা আৰু এইটো মানে খাই পাইছেনে নাই বন্ধু বান্ধৱীসকল? চাই লওক আজি এইটো মই শুকান তিতা কেৰেলাৰ পৰাও তিতা আছে এইটো বস্তুটো। তিতা মানে এইটো শুকান ফ্ৰাই কৰিলে ভালেই লাগে অভ্যাস হৈ গ'লে, কিন্তু প্ৰথমতে খাবলৈ নোৱাৰে, বহুত তিতা। প্ৰথমত আমিও খাব নোৱাৰিছিলোঁ, এতিয়া আৰু খাই অভ্যাসেই হৈ গ'ল। এতিয়া আৰু তিতা নহয়, মিঠাহে লাগে। এতিয়া মিঠাহে। আৰু কি বনাবি? এইটো বনাম। একদম ওচৰতে চাহও গোটাই লৈছে বন্ধুসকল। একদম বাৰে আমাৰ ট্ৰাইবেল মানুহ এইটো এক চচপেন চাহ একবাৰতে চাফা হৈ যায়। চাওকচোন বন্ধুসকল, ইমান খাই মানে আমাৰ ট্ৰাইবেল মানুহে চাহ। একেবাৰে আপোনাৰ চচপেনটোত ফুল কৰি বনাই ল'ব আৰু একদম কাম শেষ নোহোৱালৈকে ঢালি খায়ে থাকিব। ডেঞ্জাৰেছ চাহ খায় আমাৰ মানুহকেইটা। সেইবুলি আমি বেছি চেনি চাহ নাখাওঁ, নিমখ চাহ বেছি চলে আমাৰ। চেনি চাহ বেছি খালে কি হয় জানেই? চুগাৰৰ পৰা বাচিবলৈ কাৰণে নিমখ চাহেই ভাল। হয় দিয়ক। কি কৰিবি নাই? কিয় বাইদেউ, এতিয়াও বাচিও হোৱা নাই নেকি? হোৱাই নাই। এইটো এনেকৈ বাচি কৰি শুকান ফ্ৰাই কৰিম। খাবি না নাই? নাখালেওতো উপায় নাই। না মাংস বনাবি নেকি? আনিলেতো বনাই দিম না। কি আনিব লাগে? ঘৰতে ইমান এসোপা মাংস চৰাই আছে। ঘৰতে ইমান এসোপা মাংস আছে। মাৰিবি জানো? মাৰিমতো। চৰাই মাৰাটো হ'লে এইটো দিনৰ কাম নহয়, সেইটো ৰাতিহে। কাৰণ দিনত চৰায়ে ধৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, আজি যদি চৰাই মাৰে দেখুৱাই দিম, মাৰে নে নামাৰে। ৱাচিং পাউডাৰ নিৰ্মা। আজি যদি চৰাই নামাৰে, দেখা নাপাং, তেতিয়াহ'লে চিপিৰা বুলি ভাবি ল'ম আৰু। চিপিৰা কাই বুলি ভাবি ল'ম আৰু। তামাম চিপিৰা আমাৰ মানুহটো। খাম বুলি ক'লে চৰাইখিনি খাই হাপা নিচিনা খাই এনেকৈ শেষ কৰিম বুলি ভাবিছ না কি কয়? হয় বন্ধুসকল, মাছ মাংস অৱশ্যে মুখৰহে জুতি। এইটোতো আৰু মানে মাছ মাংস খালে যে মানুহ কিবা এটা লাভ হয়, সেইটো পিছৰ কথা। বন্ধুসকল, মাংসটো মানে মানুহৰ এটা জুতি। আৰু মানুহ মানে মাংস খাই যদি অভ্যাস কৰে আৰু কেতিয়াও সুদা ভাত খাবলৈ মন নাযায়। গতিকে মই ভাবোঁ যে মাংস খোৱাটো ইমান অভ্যাস কৰাটো বেয়া। হ'লেও সিহঁতক মাজে সময়ে খুৱাই থাকোঁ, সপ্তাহৰ মূৰে। তথাপিও সিহঁতক মানে সদায় কিবা কৰি মাৰি কেনে খুৱাব লাগে চৰাইবিলাক। সেইটো কাৰণে মই কওঁ বন্ধুসকল যে সদায় যদি হাপা নিচিনা চৰাই একটা মাৰি খুৱাওঁ, তেতিয়াহ'লে চৰাইখিনি দেখোন চব চাফা হৈ যাব ঘৰৰ পৰাই।
আৰু ইমান আজিকালি বস্তুৰ যি দাম জুই চাই দাম বাঢ়িছে মাংস সদায় সদায় খাবলৈ গ'লে দেখোন মই কিবা চোলা ফাটা ফুটা পিন্ধি কেনে কাঁহী এখন লৈ কেনে আৰু বজাৰে বজাৰে ঘূৰায়ে ভাল হ'ব আৰু হয় না নহয় দে দে বাবা 1 रुपया দে দে বাবা 2 रुपया কৈ কেনে যাবি জানো তই উপায় নাথাকিলেতো আৰু যাবই লাগিব কাঁহী এখন ল'ম আৰু ঘৰৰ পৰাই 2 টকামান খুচুৰা লৈ ল'ম আৰু কাঁহীতে যেনবা সেইটো কোনোবাই দিছে কোৱা নিচিনা একদমবাৰে ৰাস্তাই ৰাস্তাই বজাৰে বজাৰে গৈ ঘূৰি থাকিম আৰু जो होगा बाद में देखा जाएगा समझा क्या बोली से है हम तो समझ नहीं पाता है रे समझ नहीं पता है क्या हुआ हो बेटुआ हाँ আমার লেংটুরি এজন চাইজন কেনেকা খিলি আছে দুষ্টটো পাংটা পাংটা আকৌ খিলি আছে সি চোলাও নিপিন্ধে পেনো নিপিন্ধে পিন্ধালেও খুলি খুলি ল'ব এতিয়া কি হ'ল পাপা পাপা খাই চাব বন্ধু বান্ধৱীসকল কেনেকৈ লাগে তাৰপিছত কমেণ্টত জনাই দিব বন্ধু বান্ধৱীসকলে কেনেকা খাব সিহঁতে পালেহে খাব সিহঁতৰ জাগাত বা আছে না নাই থাকিব আমাৰ ট্ৰাইবেল জাগাত থাকিব কিন্তু সব জাগাতে নাথাকিব নহয় হয়তো সিহঁতে চিনি পায় না নাপায় চিনি নাপালে সিহঁতৰ আশে পাশে আছে না নাই বজাৰতো বেচে নহয় কথাটো ক'লে হ'ব জানো বজাৰতো বেচে এইটো সিহঁতৰ গাঁৱত থাকিলেহে বজাৰত বেচিব আমাৰ গাঁৱত আছে কাৰণে আমাৰ বজাৰতো বেচে সিহঁতৰ গাঁৱৰ ওচৰে পাজৰে আশে পাশে থাকিবও পাৰে থাকিলে বেচিব নাথাকিলে ক'ৰ পৰা বেচিব তেতিয়াহ'লে তয়ে আমাৰ যিমানখিনি দৰ্শক আছে আমাৰ বন্ধু বান্ধৱীসকল যিমান আছে চবৰ ঘৰে ঘৰে একটা দি থৈ আছগে হ'ব তেতিয়া খাই পাব আমাৰ বন্ধু বান্ধৱীসকলে ইমানে খাই ভাল লাগে মানে ইমানে খাই ভাল লাগে চিনিতকৈও মিঠা লাগে চিনিতকৈও মিঠা লাগে এইটো মানে সঁচাই কয় না মিছাই কয় না মই হ'লে খাবলৈ বেয়া পাওঁ দেই বন্ধুসকল ইমান ভাল খাবলৈ একে শুকান ফ্ৰাই তেলত দুখীয়া মানুহৰ একো নজৰে নেকি বন্ধুসকল তিতা মিঠা টেঙা জ্বলা একো নজৰে ন এইটো আমাৰ টেকলি হাই কচোন মা হাই কৈ দে মা বা মাম খালি না কি পাচলি আলু পাচি এইটো আমাৰ বন্ধু বান্ধৱীসকল চাই আছে আমাৰ পাচু মাম নাখাও কিয় এইয়া এইটো হ'ল আলু আৰু ভেকুৰী গুটি এইটো হ'ল কাঠফুলা এতিয়া ধুই কৰি ধুনীয়াকৈ ভাজি তাৰ হাতটো বালি লাগা হেনেকা আপোনালোকে খাই থাকিব বান্ধৱীসকল চাই থাকিব বকাখুৰ ভাই তই থাক চাই মই পেলাও খাই বন্ধু বান্ধৱীসকল আপোনালোকক কিবা লোভে দেখুৱাইছে দেখোন দিয়াতো নিদিবই তেতিয়াহ'লে ঘৰত গৈ ডেলিভাৰী দি থৈ আজিলৈ ইমানতে সামৰিছোঁ বন্ধুসকল আপোনালোকক লগ পাম আৰু নেক্সট ভিডিঅ'লৈ আজিলৈ ইমানতে ৰাখিছোঁ বাই বাই